ব্রেকিং নিউজ প্রধানমন্ত্রী আনুষ্ঠানিকভাবে উন্মোচনৰ পিছতে বগীবিল দলঙত সংঘটিত হল ভয়াবহ পথ দুৰ্ঘটনা বুকু কপি যোৱা এই দুৰ্ঘটনাৰ দৃশ্য ভাইৰেল হৈছে সোশ্যাল মিডিয়া যোগে পথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰোতে সৌৰভ মৰাণ নামৰ শিশুটিক মহতিয়াই নিলে তীব্ৰবেগী বাহনে উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনত কোনো এজন আৰোহীয়ে মোবাইলেৰে দৃশ্য গ্ৰহণ কৰি গৈছিল মনোমোহা বগীবিল দলঙৰ দৃশ্য আৰু ৰেকৰ্ডিংৰ সময়ছোৱাতে সংঘটিত হোৱা দুৰ্ঘটনাত মোবাইলত বন্দী হৈ ৰৈ এই ভয়াবহ দৃশ্য মোবাইলত বন্দী হৈছে ভয়াবহ দৃশ্য আমি আপোনালোকক দেখুৱাইছো এই সৌৰভ বৰা নামৰ শিশুটিয়ে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে পুনৰ চাওক সেই দৃশ্য আমি দেখুৱাইছো এই বাহনখনত যোৱা কোনো এজন আৰোহীয়ে মোবাইলে ৰেকৰ্ডিং কৰি গৈছিল বগীবিল দলঙৰ দৃশ্য আৰু সেই সময়তে সংঘটিত হয় ভয়াবহ দুৰ্ঘটনা আৰু সোশ্যাল মিডিয়া যোগে ইতিমধ্যে ভাইৰেল হৈছে এই ভিডিঅ' এক শিহৰণকাৰী দৃশ্য আপোনালোকে দেখিবলৈ পাইছে তীব্ৰবেগী বাহনে মহতিয়াই লৈ গ'ল সৌৰভ মৰাণ নামৰ শিশুটি গুৰুতৰভাৱে আহত হৈছে দুৰ্ঘটনাত এই শিশুটি আৰু মোবাইলত বন্দী হৈছে ভয়াবহ দৃশ্য পুনৰ কৈছো যে প্ৰধানমন্ত্ৰী আনুষ্ঠানিকভাৱে উন্মোচনৰ পিছতে বগীবিল দলঙত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা আৰু বুকু কপি যোৱা এই দুৰ্ঘটনাৰ দৃশ্য ভাইৰেল হৈছে সোশ্যাল মিডিয়া যোগে পথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰোতে সৌৰভ মৰাণ নামৰ শিশুটিক মহতিয়াই নিলে তীব্ৰবেগী বাহনে আমি পুনৰ দেখুৱাইছো সেই দৃশ্য চাওক এই শিশুটিয়ে পথ অতিক্ৰম কৰিছে আৰু সেই সময়তে তীব্ৰবেগী বাহনে মহতিয়াই লৈ গৈছে সৌৰভ মৰাণ নামৰ এই শিশুটিক আৰু গুৰুতৰভাৱে আহত হৈছে সৌৰভ মৰাণ নামৰ এই শিশুটি এফালে ভয়াবহ দুৰ্ঘটনা আৰু আনফালে দলঙত উদণ্ড বাইক আৰোহীৰ বাইক ষ্টাণ্ট বগীবিল দলঙত এই ভয়াবহ দুৰ্ঘটনাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো এফালে যদি ভয়াবহ দুৰ্ঘটনা আনফালে দলঙত উদণ্ড বাইক আৰু সেই বাইক ষ্টাণ্ট কৰা দেখিবলৈ পোৱা গৈছে আপুনি দেখুৱাইছো সোঁফালে টেলিভিছনৰ স্ক্ৰীনত আপোনালোকে দেখিছে বগীবিল দলঙত আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছতে দুদিনৰ পিছতে বগীবিল দলঙত এয়া উদণ্ড বাইক আৰু সেই বাইক ষ্টাণ্ট আমি একে সময়তে আপোনালোকক দেখুৱাইছো দুটাকৈ দৃশ্য প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে বগীবিল দলং উদ্বোধন কৰাৰ দুদিনৰ পিছতে বগীবিল দলঙত দেখিবলৈ পোৱা গৈছে দুটাকৈ দৃশ্য দুটাই ভয়ংকৰ দৃশ্য আমি দেখুৱাইছো আপোনালোকক আমি দেখুৱাইছো বাওঁফালে আপোনালোকক কিদৰে তীব্ৰবেগী বাহনে মহতিয়াই লৈ গৈছে এটি শিশু আৰু শিশুটিয়ে ৰাস্তা পাৰ হ'বলৈ লওঁতে দেখিবলৈ পাইছে এখন বাহনে মহতিয়াই লৈ গৈছে শিশুটি আৰু বাহনখনত যোৱা কোনো এজন আৰোহীয়ে মোবাইলেৰে বগীবিল দলঙৰ দৃশ্য ৰেকৰ্ডিং কৰি গৈছিল আৰু সেই সময়তে ভয়াবহ দুৰ্ঘটনাৰ দৃশ্য বন্দী হৈছে মোবাইলত আৰু এই মোবাইলৰ ভিডিঅ' এতিয়া সোশ্যাল মিডিয়া যোগে ভাইৰেল হৈছে আৰু আমি সোঁফালে আপোনালোকক যি দৃশ্য দেখুৱাইছো দেখিবলৈ পাইছে বগীবিল দলঙত এয়া উদণ্ড বাইক আৰোহীৰ বাইক ষ্টাণ্ট কৰা দৃশ্য আজি দেখিবলৈ পোৱা গৈছে আমি পুনৰবাৰ আপোনালোকক সেই দুটাকৈ দৃশ্য দেখুৱাইছো সোঁফালে আপোনালোকে দেখিবলৈ পাইছে বগীবিল দলঙৰ উদণ্ড বাইক আৰু সেই বাইক ষ্টাণ্ট কৰা দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু বাওঁফালে দেখুৱাইছো বুকু কপি যোৱা শিহৰণকাৰী দৃশ্য এটি শিশুৱে ৰাস্তা বগীবিল দলঙত এইদৰে ৰাস্তা পাৰ হৈছে আৰু সেই সময়তে তীব্ৰবেগী বাহনখনে মহতিয়াই লৈ গৈছে শিশুটিৰ পৰিচয় পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা হৈছে শিশুটিৰ নাম সৌৰভ মৰাণ আৰু শিশুটিয়ে ৰাস্তা পাৰ হ'বলৈ লওঁতে এখন তীব্ৰবেগী বাহনে মহতিয়াই লৈ গ'ল শিশুটি এক শিহৰণকাৰী দৃশ্য বুকু কপি উঠা দৃশ্য আপোনালোকে দেখিবলৈ পাইছে আৰু এই দৃশ্য মোবাইলত বন্দী হৈছে কাৰণ যিখন গাড়ীয়ে দুৰ্ঘটনা সংঘটিত কৰিছিল যিখন বাহনে সেই বাহনখনত থকা এজন আৰোহীয়ে মোবাইলেৰে বগীবিল দলঙৰ নৈসৰ্গিক দৃশ্য বন্দী কৰিছিল মোবাইলত আৰু ৰেকৰ্ডিং কৰি গৈছিল আৰু সেই সময়তে এই ভয়াবহ দৃশ্য মোবাইলত বন্দী হৈছে আৰু সোশ্যাল মিডিয়া যোগে ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ভিডিঅ' আৰু সোঁফালে আমি পুনৰ দেখুৱাইছো বগীবিল দলঙত এয়া বাইক আৰোহীৰ উদণ্ড বাইক আৰোহীৰ বাইক ষ্টাণ্ট